Hi everyone, ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিম বুলি ভাবি থাকোতে এতিয়া দেৰি হৈ থাকিল আৰু এতিয়া আপোনাৰ 11টা বাজিব হ'ল ৰাতিপুৱা আৰু ইফালে যাবলৈ ওলাইছো প্ৰতীক্ষা হস্পিটেল আজি দিয়াৰ 6 মান্থছৰ ইনজেকচনটো আছে সো দিয়া হোগে বুলি ভাবিছো আৰু আজি হ'ল সেকেন্ড স্যাটাৰডে গটিকে হাজবেন্ড আছে ঘৰতে আমি দুইজন যাম দিয়াক লৈ আৰু এতিয়া তেওঁ ৰেডি হৈ আছে মই ৰেডি হলো কিন্তু দিয়াক ড্ৰেছ চেঞ্জ কৰি দিবলৈ আছে দিয়াক গা চা ধুৱাই হৈ গ'ল দিয়াক ড্ৰেছটো চেঞ্জ কৰি লওঁ আৰু মোৰ বেকগ্ৰাউণ্ডটো একদম আপোনালোকে ইগনোৰ কৰিব এয়া চাওক দিয়াৰ কাপোৰখিনি ইয়াতে মেলি থোৱা আছে আজি ইয়াত বতৰটো একদম বেয়া আৰু যেহেতু ওলাই যাম সেইকাৰণে আমি ষ্টেণ্ড বাহিৰলৈ নিয়া নাই ইয়াতে থোৱা আছে আৰু মই আপোনালোকক এতিয়ালৈকে স্বাগতম কৰাই নাই সো হাই এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ উদিতাস ডায়েৰী চেনেললৈ স্বাগতম জনাইছো আৰু লগতে মোৰ যিসকল পুৰণি সাবস্ক্ৰাইবাৰ্ছ আছে আপোনালোক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল ভিউৱাৰ্ছে নতুনকৈ মোৰ ভিডিঅ' চাইছে আপোনালোক সকলোকে পুনৰবাৰ উদিতাস ডায়েৰী চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে সো ভিউৱাৰ্ছ সকলোক তেনেহলে আজি ভ্লগটোৰ মাজলৈ আগবাঢ়ি যাওঁ তুমি হাই এভৰিৱান আমি এতিয়া প্ৰতীক্ষা পালোহি প্ৰথমতে এপইণ্টমেণ্টটো লৈ ল'ব লাগিব সো এপইণ্টমেণ্ট লোৱা হৈ গ'ল আৰু এতিয়া ৱেইট কৰি আছো দিয়াৰ নাম কল কৰালৈকে আৰু এয়া ভেকচিন লৈ আমি এতিয়া ওলাই আহিলো প্ৰতীক্ষাৰ পৰা সৰুকে কিবা এটা খাওঁ বুলি এতিয়া ফুড কোৰ্টত সোমালো সো খাই লওঁ তেনেহ'লে খাই লৈ আপোনালোকক পুনৰ লগ পাই আছো এতিয়া সোমাইছো গ্ৰছাৰী মলত অলপ বজাৰ কৰিব আছে সো বজাৰখিনি কৰি লওঁ তেনেহ'লে হাই এভৰিৱান আমি এতিয়া শ্বপিং কৰি ঘৰলৈ উভতিছোঁ কিন্তু ঘৰ গৈ ফ্ৰেছ হৈ আজৰি হৈ লগ পোৱালৈকে বহুতখিনি সময় আছে সেইকাৰণে কেইদিনমান আগত আমি কেইখনমান ফটো লৈছিলোঁ সেই ফটোকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰি ল'ম ভাবিছোঁ সো ফ্ৰেণ্ডছ বলক তেনেহ'লে ফটোকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ প্ৰথমে এই ভিডিঅ'টোত দিয়াৰ হাতখনলৈ মন কৰকচোন এখন চুৰি লৈ আছে এৰি নিদিয়ে মানে চুৰিখন আৰু ফাইনেলি দেউতাকে লৈ আহিলে হাতৰ পৰা এই কেকটো আনিছে দিয়াৰ মাহীয়েকে একদম সৰু কেক কিন্তু ইমান কিউট নহয় কেকটো আৰু এয়া কেক কটা সময়খিনি আমি ইমানেই এনজয় কৰিলোঁ সো আপোনালোককো অকণমান দেখাই দিছোঁ চাওকচোন দিয়াৰ কাণ্ড ফাইনেলি কেকটো কাটি হোৱাৰ পিছতহে হাতৰ পৰা চুৰিখন এৰি দিছে আৰু সেই কামটো কৰিবলৈ দিয়াৰ কাৰণে ইমান ফূৰ্তি পাইছে চাওকচোন ঘৰ আহি পালোহি আৰু এতিয়া ফ্ৰেছ হৈ একেবাৰে আজৰি হ'লো আৰু ফটোখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিন্তু বহুত বেছিকৈ ভয় লাগি আছিল জানেনে কাৰণ যোৱা গোটেইকেইটা ভেকচিনতে জ্বৰ উঠিছিল আৰু সেইকেইবাৰ মই মাৰ লগত গৈছিলোঁ বা মাৰ লগত আছিল কিন্তু এবাৰ যেহেতু আমি দুজনহে আছোঁ সেইকাৰণে মানে ভয় খাই আছিলোঁ কাৰণ ডাঙৰ মানুহ এজনো নাই কিন্তু ডক্টৰক সুধি আহিছোঁ গম পাইছোঁ যে এইবাৰ এইটো ভেকচিনত জ্বৰ নুঠে সেইকাৰণে বাচিছোঁ এইবাৰলৈ সো এতিয়া টোপনি গৈছে দিয়া আৰু মই ভাবিছোঁ অকণমান পাকঘৰলৈ যাওঁ আৰু কি বনাম থাম্বনেইলটো দেখা পাইতো ধৰিব পাৰিছেই চাগে সো বলক পাকঘৰলৈ যাওঁ অকণমান মই কেনেকেনো বনাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু তাতে মই এটা ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰিম গতিকে আপোনালোকে ৰেচিপিটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তেতিয়া গম পাব মই কি ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰিছোঁ আৰু কিহৰ কাৰণে আঞ্জাখন বেছি টেষ্টি হৈছে গতিকে বলক এতিয়া আমি অকণমান পাকঘৰলৈ যাওঁ বনাবৰ বাবে লৈছোঁ দুটা সৰু বিলাহী এটা কুমলীয়া ঔটেঙাৰ এফাল লৈছোঁ কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি এটা মজলীয়া সাইজৰ আলু লৈছোঁ এচিড কোমোৰা পিচি লৈছোঁ দুটা শুকান জলকীয়া লৈছোঁ অকণমান আদা আৰু নহৰু থেতেলিয়াই লৈছোঁ লং আৰু দালচেনি লৈছোঁ লগতে লৈছোঁ পিঠাগুড়ি আৰু 8 পিচ মাছ প্ৰথমতে এখন কেৰাহীত 1 লিটাৰমান পানী গৰম হ'ব দিলোঁ ভালকৈ উতলাৰ পিছত ইয়াতে এতিয়া মই যোগ কৰিছোঁ থেতেলিয়াই লোৱা আদা নহৰুখিনি আৰু তাৰ লগতে মই দি দিছোঁ শুকান জলকীয়া দুটা আৰু যোগ কৰিছোঁ লং আৰু দালচেনি তিনিটা লং আৰু এটুকুৰা দালচেনি লৈ গোটেইখিনি বস্তু ভালকৈ মিলাই দিছোঁ
আৰু এতিয়া যোগ কৰিছোঁ মাছ আজি মই 8 পিচ লৈছোঁ আপোনালোকে আপোনালোকৰ ইচ্ছা অনুসৰি ল'ব পাৰে কেই পিচ মাছ বনাই সেইটো আপোনালোকৰ হিচাপ মতে ল'ব মই 8 পিচ বনাইছোঁ আৰু গোটেইখিনি বস্তু এতিয়া পুনৰ ভালকৈ লৰাই দিছোঁ দেন ইয়াতে যোগ কৰিছোঁ আন্দাজ অনুসৰি নিমখ আৰু অকণমান হালধি সম্পূৰ্ণকৈ অপচনেল হয় আপোনালোকে ইচ্ছা কৰিলে হালধি ব্যৱহাৰ কৰিব পাৰে বা নকৰিলেও একো কথা নাই মই আজি ব্যৱহাৰ কৰিছোঁ হালধি কিন্তু কেতিয়াবা নিদিয়াকৈ খাওঁ ইয়াতে এতিয়া যোগ কৰিছোঁ কাটি লোৱা ঔটেঙাখিনি এটা মজলীয়া সাইজৰ ঔটেঙা কুমলীয়া ঔটেঙা টুকুৰা টুকুৰ কৰি কাটি ইয়াতে যোগ কৰিছোঁ আৰু লগতে দি দিছোঁ এইখিনি আলু এটা ব্যৱহাৰ কৰিছোঁ আৰু পুনৰ গোটেইখিনি বস্তু ভালকৈ লৰাই দিছোঁ লৰাওঁতে যাতে মাছখিনি ভাগি নাযায় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু দেন মই ঢাকোনখন মাৰি দিলোঁ অলপ সময়ৰ পিছত এয়া চাওক ঢাকোন উদঙাইছোঁ গোটেইখিনি বস্তু ভালকৈ উতলি আছে আৰু মই গেছটো হাই ফ্লেমে কৰি থৈছিলোঁ উতলিব দিওঁতে এতিয়া আগতে যে যোগ কৰি থৈছিলোঁ জলকীয়া দুটা সেই জলকীয়া দুটা উলিয়াই ৰাখিছোঁ ভালকৈ সিজি গ'ল যিহেতু তেতিয়া মই ভাঙি দিয়া নাছিলোঁ সেইকাৰণে এতিয়া অকণমান ভাঙি দিব লাগিব আৰু ইয়াতে যোগ কৰিছোঁ কাটি লোৱা বিলাহী দুটা মই দুটা মজলীয়া সাইজৰ বিলাহী লৈছিলোঁ সেই বিলাহী দুটা এতিয়া আঞ্জাখনত যোগ কৰি দিছোঁ পুনৰ ভালকৈ লৰাই দিছোঁ গোটেইখিনি বস্তু দেন ইয়াতে যোগ কৰিছোঁ এইখিনি পিচি লোৱা কোমোৰা মই এচিড কোমোৰা লৈছোঁ আৰু পিচি দিছোঁ এইটো একেবাৰে অপচনেল হয় আপোনালোকে ব্যৱহাৰ কৰোঁ বুলিলে কৰিব পাৰে নকৰিলেও কথা নাই কিন্তু যদিহে ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে খাই বেছি ভাল লাগে সেইকাৰণে মই কোমোৰাটো এনেকৈ পিচি ইয়াতে যোগ কৰিছোঁ আৰু জলকীয়াখিনি অকণমান ভাঙি ল'লোঁ পুনৰ আকৌ আঞ্জাখনতে দি দিলোঁ গোটেইখিনি বস্তু ভালকৈ লৰাই দিছোঁ আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকোন মাৰি দিলোঁ অলপ সময়ৰ পিছত এয়া ঢাকোনখন উদঙাইছোঁ এতিয়া বাটিটোত লৈ লৈছোঁ যোগ যে কৰিছিলোঁ বিলাহীখিনি তাৰে অকণমান লৈছোঁ সেইখিনি অলপ টুকুৰিয়াই দিছোঁ আৰু ইয়াতে পুনৰ মই আঞ্জাখিনি দি দিছোঁ দেন ইয়াতে যোগ কৰিছোঁ অকণমান শুকান পিঠাগুড়ি এইখিনি দিলে টেষ্টটো খাবলৈ ভাল হয় আৰু আঞ্জাখন ডাঠ হয় লগতে মই ঔটেঙাখিনি সিজাৰ পিছত অকণমান উলিয়াই লৈছোঁ আৰু সেইখিনি অলপ চেতেলিয়াই ইয়াৰ পৰা ৰসটো উলিয়াই মই আঞ্জাখনত পুনৰ যোগ কৰি দিম এনেকৈ কৰিলে ঔটেঙাৰ যিটো টেঙা গুণ সেইটো ভালকৈ ওলাই যায় আৰু আঞ্জাখন সোৱাদ লগা হয় চ' ৰসখিনি দিয়াৰ পিছত ভালকৈ ঢাকি দিলোঁ আৰু এয়া চাওক আঞ্জাখন অলমষ্ট ৰেডি হৈছে চ' এতিয়া মই ইয়াতে যোগ কৰিছোঁ এচামুচ বাটাৰটো দিলে খাবলৈ আঞ্জাখনৰ সোৱাদটো বহুত ভাল লাগে সেইকাৰণে বাটাৰ অকণমান যোগ কৰি দিলোঁ আৰু হৈ গ'ল ৰেডি এয়া মই এতিয়া খাবৰ কাৰণে বাঢ়িলোঁ চ' ভিউৱাৰ্ছ মই বনোৱা বইল ফিছৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে ইমানতে মই আজিৰ ভ্লগটো সামৰিম বুলি ভাবিছোঁ গতিকে শেষত আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক সুস্থ থাকক আৰু লগতে যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া আহিব লগা ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকিব আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব চ' ভিউৱাৰ্ছ আজিৰ ভ্লগটো তেনেহ'লে ইমানতে সামৰোঁ শেষত আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ